হয় আজি আমাৰ এটা জিলা বা মণ্ডলৰ পলিটিকেল আমাৰ যে কাৰ্যকৰ্তাসকল আছে সকলোৱে যান এই বুথ বাহিনীত বনাত অংশগ্ৰহণ কৰে তাৰ বাবে মই সকলোকে অনুৰোধ কৰিছোঁ আমি যদি এতিয়াৰ পৰা যদি বুথ আৰু আমাৰ শক্তি কেন্দ্ৰ উচ্চতম পৰ্যায়ৰ নেতা এখেতৰ লগ ধৰি আহিছে তাকে মানুহবিলাক বহুত কথা কৈছে সম্পূৰ্ণৰূপে কৰিব পাৰোঁ তাৰ বাবে বিজেপিত আহিব নেকি এইটো আগন্তুক যি আমাৰ নিৰ্বাচন সেই নিৰ্বাচনত আমি যিটো সমষ্টিত কেণ্ডিডেট দিম সেই সমষ্টিৰ পৰা আমি কেণ্ডিডেটটো আমি জিকাই লৈ যাব সক্ষম হ'ম যদি তেওঁলোকে বিজেপিত সোমাব আহে আমাৰ কাৰণে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ ইয়াত তেওঁ বিজেপিৰ আহিলে মন কি বাত ইউপি ফেল থাকে একেলগে কাম কৰিবলৈ যাব আমাৰ শান্তিৰে আমি কাম কৰিবলৈ সুবিধা পাম আমাৰ সকলোৱে নিজৰ নিজৰ বুথত ইউপি ফেল বা আজি বিজেপি যদি আহি একেলগে আমাৰ লগত ভালেই হ'ব বুলি আমি আশা কৰিছোঁ কিন্তু এখেতে তাত কি আলোচনা কৰিছে এইটো এখেতে গম পোৱা নাই পাৰ্চনেলিও যাব পাৰে বা সাংগঠনিক উদ্দেশ্যলৈ যাব পাৰে যদি একেলগত আহিলে আগন্তুক দিনবোৰ ব্ৰিটিছ চিফ এতিয়া যদি হাগ্ৰামত যদি আহে আমাৰ যে পলিটিকেল চিনাৰিঅ আমাৰ এতিয়া ব্ৰিটিছে কাৰণ 2 বছৰে হোৱা নাই 2 বছৰ আগতে প্ৰমোদ বড়ো ডাঙৰীয়া আজি চিফ হৈছে আমাৰ মাজত ক্ষমতা আছিল NDB হওক বা ইপচি সবকে লৈ পেলাই আনি পেলাই আমাৰ ৰাজ্য কমিটিৰ যি নিৰ্দেশ চুক্তি কৰাৰ পিছত যদি এই 2 বছৰটো জিলা আমি মণ্ডল বা মৰ্চা আমি দায়িত্ব ভগাই আৰু ৰাইজৰ সকলো দায়িত্ব যাম সকলোৱে একেতে নিজৰ দলৰ বুলি বা নিজৰ বুলি ভাবি কাম কৰিব ভৱিষ্যতে তাৰ বাবে মই সকলো এক্টিভিষ্টত নিৰ্ভৰ কৰি আমাৰ দলীয় কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিছোঁ কাম কৰে ৰাইজৰ কাৰণে কাম তেতিয়া আগন্তুক কি কৰে যে ওপৰৱালি জানিব আমাৰ ওপৰৱালা আছে চেণ্ট্ৰেল কমিটি আছে ষ্টেট কমিটি আছে কমিটিলৈ তেওঁলোকে চিন্তা কৰিব তাৰপিছত কি কৰা যায় সময় হোৱা নাই সময় আছে আপাতত মই জানো বা মই চিন্তা মতে চেভ কৰিব নোৱাৰে আপোনালোকে আজি যিহেতু ST মৰ্চাৰ এক্সিকিউটিভ বৈঠক চলি আছে এই সন্দৰ্ভত কি ক'ব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰতি 3 মাহৰ মূৰে মূৰে আমাৰ কেৰাণ বডিৰ এক্সিকিউটিভ মিটিং হয় সেই এক্সিকিউটিভ মিটিঙৰ বিষয়ে আমাৰ মণ্ডল মৰ্চা কমিটিবিলাকৰ আমাৰ এক্সিকিউটিভ মিটিং হয় ঠিক তেনেদৰে আজি সানগিপুৰত আমাৰ চিৰাংদুৱাৰ মণ্ডলৰ যি কাৰ্যালয়ৰ লগতে আমাৰ ST মৰ্চাৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে আৰু এই কাৰ্যনিৰ্বাহক সভাত আমাৰ দলৰ সাংগঠনিক ভেটি কেনেকৈ মজবুত কৰিব লাগে আমাৰ মৰ্চাসকলৰ স্থিতি কি আছে এই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় সেই বিষয়ে আজি আমাৰ আগন্তুক দিনৰ যি পৰিকল্পনা আমি কেনেকৈ আগবাঢ়ি যাম বা আমাৰ ST সকলক লৈ আমি কেনেকৈ আগবাঢ়ি যাম এই বিষয়ে আজি আমাৰ আলোচনা কৰা হৈছে এতিয়া মাজে মাজে ছ'চিয়েল মিডিয়াত দেখাই যায় BPFৰ মুৰব্বী হাগ্ৰামা বিজেপিত আহিব বিচাৰিছে এইটো কিমান দূৰ সঁচা কথা এইটো যিহেতু আমাৰ হাই লেভেল আছে আমাৰ হাই কমিটি আছে আমাৰ ৰাজ্যিক কমিটি আছে এই ৰাজ্যিক কমিটিয়ে এইটো সিদ্ধান্ত ল'ব আমি জিলাই এইটো বিষয়ে ক'ব নোৱাৰিম